হাই ৱেলকাম টু SRD ক্ৰিয়েশ্যন। আজি আমি মৰিয়নি ধোচা খাবলৈ গৈ আছোঁ। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ সোনকালে। আৰু এই যিটো প্লেচ এইটো আমি তিতাবৰ নৱোদয় স্কুলৰ ভিতৰত শ্বুট কৰিছোঁ। তেন্তে লেটছ গো। কি হলো ধোচা খাবলৈ আহিলি নেকি? আজি খাম আজি বাটাৰ মছলা ধোচা। ইয়াত বাটাৰ মছলা ধোচা নাপায় নে পায়? পায়। পায় নেকি? তই গম নাপাৱ নেকি? ধোচাৰ দামটো কিমান কৈ দিয়া? 15 টকা। বাটাৰ মছলা ধোচা 40 টকা। 40 টকা। কিমান ধোচা খাবি নেকি তই? খামেই ভাই, ইয়াতো আহিলে মই ধোচা খামেই। ডাঙৰকৈ কওঁ মই। খাম ধোচা খাম এতিয়া ডাইলগ। এটা মোৰ আছে। এতিয়া চাওঁ চাম্বাৰ চাটনি ধোচা তই এতিয়া কি খাওঁ এতিয়া। খাবি? আৰু মোলৈ আহি আছে হা আহি আছে। অঁ মোৰ ধোচা আহি গ'ল। ভালকৈ এটপাত কৰ। টেষ্টি হয়নে? মজা। মজা। চবকে কৈ দে আহিবলৈ ইয়াত খাবলৈ। চবেই আহিব, একদম মজা ধোচা খাই ভাল পাব, একদম পাহৰি যাব। কি লৈছোঁ এতিয়া অঁ অলপ এনেকৈ লৈ এতিয়া মোৰতো মই খাওঁ ন, ভিডিঅ' পিছত বনাই থাকিম। মজা লাগিলে। তিৰঞ্জন ভাই আহিছে আমাৰ লগত, কি মজা লাগিলে। ই আমাৰ ফাইনেন্সাৰ হয় হা। ধোচা খালোঁ মানে এই যে দেখিছে অকণমান দাড়ি চাৰি যে আছে, অকণমান হেণ্ডচাম ল'ৰাটো, ভালকৈ চাই লওক তাক। ই আজি ই পাৰ্টি দিছে। ই আজি নতুন এখন বাইক লৈছে, পালচাৰ 220। এই ধোচা খুৱাবলৈ আহিছে আমাক 15 টকীয়া। অঁ দামটো কোৱাই নাই নহয় আপোনাক, দামটো কৈ দিয়ে ৰঞ্জিত। 15 টাকা, মাত্ৰ 15 টাকা।
ডাঙৰকৈ একো নুশুনিব মাইক নাই 15 টকা অঁ আপুনি কৈ দিয়ক কি খোৱালে আপুনি তহঁতক মই বাটাৰ মছলা খোৱালোঁ আজি ৰেটটো যে 80 টকা আছে চিধা 15 টকালৈ প্ৰমোশ্যন পালি যে তহঁতি যিটো সঁচা সেইটো ক মানে 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 মিছা কথা ক'লে মানে ভিউৱাৰ্ছক ভালকৈ এইটো মানে সঁচাকৈ মই চিৰিয়াছলি কৈছোঁ কৈ দে কিমান ল'লে কেনেকৈ আমি খালোঁ আপোনালোকে মাত্ৰ 15 টকাত খাবলৈ আহিব ধুনীয়া যদি বাটাৰ মছলা ধোচা খায় তেতিয়া 40 টকা ল'ব একদম ধুনীয়াকৈ খাই যাব পাৰিব আপোনাৰ পইচা বচুল পেট বচুল চব হৈ যাব মজা আপোনালোক আহিব 15 টকা ল'ব বেছি নলয় একদম দিল খুলি খাব পাৰিব আপোনালোকে আহক অলপ আবেলি মুহূৰ্তটো চাওঁ দৰ্শন কৰোঁ যিটো মৰিয়নি ষ্টেচনৰ মনোমোহা দৃশ্য আপোনালোকে চাব পাৰে আৰু কিবা কবিনে আৰু নকওঁ আৰু নকওঁ ঠিক আছে ব'লক অকণমান চাই লওঁ